অন্যান্য ঠাই চৰ অঞ্চলবিলাকত আমি দেখা পাওঁ তেওঁলোকে তৃতীয়বাৰলৈ তেওঁলোকে খেতি কৰে দুটা খেতি কৰে এটা মানে সামাৰ খেতি কৰে সামাৰ খেতি কৰাৰ পিছত আকৌ শাক পাচলিৰ খেতি কৰে তাৰপিছত বাৰিষা কালত তেওঁলোকে মাছৰ খেতি কৰে ট্ৰিপল ক্ৰপিং হয় তেওঁলোকৰ সেই গতিকে এনেকুৱা ধৰণৰ আজিৰ দিনত আমি এনেকুৱা ধৰণৰ কাম কৰিব লাগিব কাৰণ আমাৰ জনসংখ্যা বৃদ্ধি হৈছে কিন্তু খেতি কৰা মাটিটো সংকীৰ্ণ হৈ গৈছে গতিকে এডৰা মাটিতে আমি সংকল্প লৈ পেলাই যথেষ্ট চহকী হ'বৰ কাৰণে আমাৰ কৃষকসকলে কাম কৰিব লাগে তাকে মই আহ্বান জনাইছোঁ মই কৈছোঁ যে আমাৰ মাটি সম্পত্তিটো আমাৰ আত্মা হয় পিতৃপুৰুষে আমাক দি যোৱা এই মাটিটো আমাৰ আত্মা আৰু খেতিটো আমাৰ জীৱন খেতি নকৰিলে আমি জীৱন নিৰ্বাহ কৰিব নোৱাৰোঁ গতিকে এই কথাই মই কৃষকসকলৰ আগতো কৈছোঁ এতিয়াও কৈ থাকিছে এই 30খন পাৱাৰ টিলাৰটো আমি শুভ উদ্বোধন কৰিলোঁ বিতৰণৰ কাৰণে তো এইটো আমাৰ কৃষকসকলৰ কাৰণে যথেষ্ট উপকাৰী মেচিন হয় যন্ত্ৰ হয় ইয়াৰ যোগেদি এতিয়া আমাৰ ঘৰে ঘৰে হালোৱা গৰু নাই হালোৱা গৰু কিনিবলৈ বহুত পইচা আজিকালিৰ দিনত লাগে কিন্তু কম পইচাৰ বিনিময়ত তেওঁলোকে এখন পাৱাৰ টিলাৰ পাইছে সেইটো আমাৰ দুখীয়া কৃষকসকলৰ কাৰণে খুব আনন্দময় কথা হয় আনন্দদায়ক কথা হয় গতিকে আমি দিবলৈ পাই খুব সুখী হৈছোঁ এইটো আমাৰ মাননীয় বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুগ্ৰহত আমি পাইছোঁ তেখেতে আমাক একচেটিয়াভাৱে অনুদান দিয়াৰ কাৰণে আমাৰ WPT ডিপাৰ্টমেণ্টৰ যোগেদি মাননীয় মন্ত্ৰী শ্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াই এই পদক্ষেপটো লৈছে তো আমি তেখেতসকলক শলাগ ল'ব লাগিব কাৰণ তেখেতসকলে কৃষকসকলৰ কাৰণে উপকাৰী যন্ত্ৰ পাবৰ কাৰণে সুবিধা কৰি দিছে মই আহ্বান জনাইছোঁ তেওঁলোকে এই পাৱাৰ টিলাৰটো লৈ যায় ব্যৱহাৰ কৰিব লাগিব সুন্দৰভাৱে যদি ব্যৱহাৰ কৰা যায় সদায় যদি ইয়াক যত্ন কৰা যায় তেতিয়াহ'লে ইয়াৰ মানে দীঘলীয়া হয় লংজিভিটিটো দীঘল হয় সেইকাৰণে মই মোৰ ভাষণত মই কৈছোঁৱে ইয়াক আৰু ডাবল ক্ৰপিঙৰ কাৰণে ব্যৱস্থা ল'ব লাগে আমাৰ ট্ৰাইবেল কৃষকসকলে এবাৰে শালি ধানৰ খেতি কৰে ইয়াৰ পিছত পথাৰটো উদাং হৈ পৰি থাকে তাত যাতে ধান চপোৱাৰ পিছত আকৌ দ্বিতীয় ক্ৰপটোৰ কাৰণে তেওঁলোকে যত্ন লয়